নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ নতুন ভিডিঅ'লৈ তথা আমাৰ ইউটিউব চেনেললৈ য'ত আমি সদায় কিছুমান এষ্ট্ৰ বাস্তু তথা ৰাশিফল সম্বন্ধীয় ভিডিঅ' আলোচনা কৰোঁ। আহক তেন্তে আজি জানি লওঁ 13 তাৰিখে কোনকেইটা ৰাশিৰ ভাগ্য খুলিব আৰু তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব। আৰু তাৰ লগতে অনুৰোধ জনাওঁ যে আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় দৰে ভিডিঅ' পাই দেখিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন। আহক এতিয়া মূল ভিডিঅ'লৈ আমি আগবাঢ়ি যাওঁ। বন্ধুসকল 13 মে 2021 চনত বৃহস্পতিবাৰে কেইটামান ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য উদয় হ'ব আৰু তেওঁলোকৰ ভাগ্যফল বিশেষ ধৰণৰ উন্নতি হোৱা দেখা যাব। এই ৰাশিকেইটাৰ জীৱনত বিশেষ আনন্দ হ'ব, পজিটিভিটি থাকিব, বহুত দিশত সফলতা লাভ কৰিব, ঘৰংকাৰ সুশান্তি ভাগ্য থাকিব, স্বাস্থ্য দাম্পত্য প্ৰেম পূৰ্ণ সকলোতে শুভফল লাভ কৰিব, আৰ্থিক অৱস্থা মজবুত হোৱা দেখা যায়, চাকৰি ব্যৱসায় আদি উন্নত হ'ব। এই বিশেষ ভাগ্যৰ ৰাশিকেইটা হৈছে মেষ, কন্যা, মিথুন, কুম্ভ, তুলা আৰু সিংহ ৰাশি। বন্ধুসকল 13 মে তাৰিখে এইকেইটা ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য খুলিব। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।